নমস্কাৰ বন্ধু বান্ধৱীসকল বহুতো ভাল খবৰ আহিছে নতুন ৰেচন কাৰ্ড ইতিমধ্যে যিসকলে আপোনালোকে এপ্লাই কৰিছিলে তেওঁলোকে পাবলৈ ইতিমধ্যে তাৰিখ আহি গৈছে 16 জানুৱাৰীৰ পৰা 25 জানুৱাৰীৰ ভিতৰত আপোনালোকে ৰেচন কাৰ্ড লাভ কৰিব ক'ত লাভ কৰিব আৰু কেনেদৰে লাভ কৰিব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চালে সকলোখিনি তথ্য গম পাব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পৰৱৰ্তী ৰেচন কাৰ্ডৰ সকলো ধৰণৰ খবৰ বা যিসকলে 2 মাহ 3 মাহ আগতে ৰেচন কাৰ্ড এপ্লাই কৰিছিলে তেওঁলোকে কেতিয়া লাভ কৰিব সকলো ধৰণৰ ইনফৰমেশ্যন সময়মতে অফিচিয়েল নটিফিকেশ্যন অহাৰ লগে লগে এই চেনেলৰ জৰিয়তে পাই থাকিব খবৰবোৰ গতিকে এই চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ কৰিছোঁ আৰু বেল আইকনটো প্ৰেছ কৰি দিব সকলো ধৰণৰ নটিফিকেশ্যন আপোনালোকে সময়মতে লাভ কৰিব চাওক খাদ্য সুৰক্ষা নিশ্চিতকৰণেৰে অসম চৰকাৰৰ আন এক প্ৰতিশ্ৰুতি পূৰণ কৰিছে কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে যিসকলে দৰিদ্ৰ সীমাৰেখাৰ তলত বা যিসকলে ৰেচন কাৰ্ড পাবলৈ প্ৰতিটো পৰিয়ালে যিসকলে লাভ কৰিবলৈ সক্ষম আছে তেওঁলোকে বহুতো এপ্লাই কৰিছে আৰু তেওঁলোকক প্ৰতিশ্ৰুতি দি তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিব অতি সোনকালে ৰেচন কাৰ্ড লাভ কৰিবলৈ গৈ আছে কেনেদৰে লাভ কৰিব যে 16 জানুৱাৰীৰ পৰা 25 জানুৱাৰীৰ ভিতৰত অসম চৰকাৰে প্ৰতিটো বিধানসভা সমষ্টিত অৰ্থাৎ আপোনাৰ যিটো বিধানসভা সমষ্টি সেইটো সমষ্টি ভিত্তিত এখন ডাঙৰকৈ সভা অনুষ্ঠিত কৰিব অসম চৰকাৰৰ ফালৰ পৰা তাত আপোনালোকে উপস্থিত থাকিব লাগিব আৰু তাতে আপোনালোকে লাভ কৰিব ৰেচন কাৰ্ডখন গতিকে কোনসকলে লাভ কৰিব কাৰণ যিসকলে 6 মাহ এবছৰ বা 2 বছৰ আগতে ৰেচন কাৰ্ড এপ্লাই কৰিছিলে কিন্তু ৰেচন কাৰ্ড লাভ কৰা নাছিলে তেওঁলোকে ইতিমধ্যে 2 মাহ এমাহ আগতে আপোনালোকে অনলাইন যোগেদি আপোনালোকে নিজৰ নামটো হয়তো দেখিছে যে যিসকলে হয়তো যিটো ৱেবছাইট আছিলে ফুড ছাপ্লাইজৰ সেইটো ৱেবছাইটত আপোনালোকে হয়তো নিজৰ নামটো চাইছিলে গতিকে নিজৰ নামটো যদি তাত আছিলে তেতিয়াহ'লে তেওঁলোকে কি কৰিব ৰেচন কাৰ্ড লাভ কৰিব এইটো এটা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰা এইটো এটা আহিছিলে অসম কেবিনেটৰ সিদ্ধান্ত অনুসৰি খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ উদ্দেশ্যে অহা 16ৰ পৰা 25 জানুৱাৰীলৈ নতুন বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব বিভিন্ন সমষ্টিত নিৰ্দিষ্ট দিনত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিধায়ক বা অন্যান্য বিশিষ্ট ব্যক্তিসকলে এই নতুন কাৰ্ডসমূহ প্ৰদান কৰিব প্ৰতিটো বিধানসভা সমষ্টিতে একোখনকৈ সভা অনুষ্ঠিত কৰিব আৰু এই সভাত হয়তো কোনোবা এখনটো সমষ্টিত মন্ত্ৰী থাকিব অসম চৰকাৰৰ বিধায়কো থাকিব বা কোনোবা বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰাই নতুন কাৰ্ড বিতৰণ কৰা হ'ব যেনেকৈ যোৱা কেইমাহমান আগত অৰুণোদয়ৰো তেনেকৈ সভা হৈছিলে সমষ্টি জিলা ভিত্তিক বা তেনেকৈ এইটো প্ৰতিটো বিধানসভা সমষ্টিত আপোনাৰ যিটো বিধানসভা সমষ্টি আপোনালোকে যিটো বিধানসভা সমষ্টিৰ পৰা ৰেচন কাৰ্ড এপ্লাই কৰিছিলে সেই সমষ্টিৰ যিটো এখন সভা অনুষ্ঠিত হ'ব 16ৰ পৰা 25 জানুৱাৰীৰ ভিতৰত সভাকেইখন অনুষ্ঠিত হ'ব সমষ্টিভিত্তিক তাৰিখ বেলেগ বেলেগ থাকিব হয়তো 16 তাৰিখে কোনোবা এটা সমষ্টিত বা আপোনাৰ যিটো সমষ্টিত হয়তো 17 তাৰিখেও পৰিব পাৰে 20 জানুৱাৰীও পৰিব পাৰে বা 25 জানুৱাৰীও পৰিব পাৰে তাৰ কাৰণে এখন তালিকা বা লিষ্ট এখন ওলাইছে পৰৱৰ্তী ভিডিঅ'ত মই এই লিষ্টখন আপোনালোকক জনাম যে কোন কোন তাৰিখত কোন কোন সমষ্টিত আৰু কোন উপস্থিত থাকিব যদি আপোনালোকৰ ৰেচন কাৰ্ডৰ অনলাইনৰ যোগেদি আপোনালোকে এপ্লাই কৰিছিলে বা অফলাইনৰ যোগেদি এপ্লাই কৰিছে আপোনালোকৰ যদি নাম আহিছিলে আপোনালোকৰ যদি নাম আহিছে নে অহা নাই আপোনালোকে অনলাইনভাৱে আপোনালোকে CSC চেণ্টাৰ বা কম্পিউটাৰ চেণ্টাৰলৈকে আপোনালোকে নামটো আহিছে নে অহা নাই এপ্লাই কৰিছিল যিসকল মানে যিটো পৰিয়ালে মুৰব্বীৰ যিটো গৰাকীৰ নাম দিছিলে সেই মুৰব্বীৰ নামৰ এগেইনষ্টত আপোনালোকে ৰেচন কাৰ্ডখন আহিছে অহা নাই সেইটো অনলাইন যোগে প্ৰথমতে চেক কৰি ল'ব আজিয়ে চেক কৰি ল'ব কম্পিউটাৰ চেণ্টাৰলৈ গৈ বা অনলাইন যোগেও আপোনালোকে যাব পাৰে বা CSC চেণ্টাৰ যদি আপোনাৰ ঘৰৰ ওচৰৰ যদি CSC চেণ্টাৰো আছে তাত গৈ আপোনালোকে নামটো যিটো নামেৰে আপোনালোকে এপ্লাই কৰিছিলে নতুন ৰেচন কাৰ্ড যদি নামটো আহিছে তেতিয়াহ'লে আপোনাৰ 16 জানুৱাৰীৰ পৰা 25 জানুৱাৰীৰ ভিতৰত যিটো বিধানসভা সমষ্টিৰ ভিত্তিত আপুনি পৰে সেই সমষ্টিৰ সভাখনত আপুনি উপস্থিত থাকিব লাগিব আৰু আপুনি তাতেই লাভ কৰিব নতুন ৰেচন কাৰ্ড কাৰণ আজি এখন ৰেচন কাৰ্ড পাবলৈ বহুতো বৰ্তমান দৰকাৰ হৈ পৰিছে মধ্যবিত্ত বা দুখীয়া শ্ৰেণীৰ লোকসকলৰ কাৰণে কাৰণ ৰেচন কাৰ্ডটো পোৱাৰ লগে লগে আপোনালোকে 5 লাখ টকা যিটো আপোনালোকে নগদবিহীন এখন কাৰ্ড লাভ কৰে এখন চিকিৎসা বছৰি 5 লাখ টকা পৰ্যন্ত পৰিয়ালে
প্ৰতিজন পৰিয়ালৰ প্ৰতিজন সদস্য লাভ কৰে 5 লাখ টকা পৰ্যন্ত এখন বীমা কাৰ্ড, আয়ুষ্মান কাৰ্ড বুলি আপোনালোকে জানে। এই কাৰ্ডখন আপোনালোকে ৰেচন কাৰ্ড পোৱাৰ লগে লগে পাবলৈ সক্ষম হ'ব। গতিকে বহুতো সুবিধা আছে। গতিকে ৰেচন কাৰ্ড বা অসম চৰকাৰে নতুনকৈও পদক্ষেপ লৈছে বা তেওঁলোকে এপ্লাই কৰি আহিছে, যিসকলে গ্ৰেড 3 বা গ্ৰেড 4 বিশেষকৈ গ্ৰেড 4 সকলে যিসকলে ৰিটায়াৰমেণ্ট হৈছে বা পেঞ্চন পাইছে, তেওঁলোকেও নতুনকৈ ৰেচন কাৰ্ড এপ্লাই কৰিব পাৰিব। এইটো এটা সুবিধা প্ৰদান কৰি দিছে। বা আগতে যিটো আছিলে 2.5 লাখ বা 2 লাখ টকা, সেইটো নহয়, এতিয়ালৈকে 5-6 লাখ টকা পৰ্যন্ত আপোনালোকে যদি বছৰি আয় বা এনুৱেল ইনকাম যদি 6 লাখ বা 7 লাখৰ যদি আপোনালোকে তলত থাকে, তেওঁলোকেও আপোনালোকে ৰেচন কাৰ্ড এপ্লাই কৰিব পাৰিব। গতিকে এইটো সুবিধা আপোনালোকে দিছে। গতিকে যিসকলে 2 মাহ বা 1 মাহ আগত বা 3 মাহ আগতে নতুনকৈ ৰেচন কাৰ্ড এপ্লাই কৰিছিল, তেওঁলোকে কেতিয়া লাভ কৰিব? তেওঁলোকে হয়তো বৰ্তমান যিটো আমাৰ 16 জানুৱাৰীৰ পৰা 25 জানুৱাৰীৰ ভিতৰত হয়তো ৰেচন কাৰ্ড তেওঁলোকে হয়তো তেওঁলোকৰ নামটো আহিছে নে অহা নাই চেক কৰি ল'ব। তাৰপিছতে সভাখনত অনুষ্ঠিত থাকিব। কোন তাৰিখে কোনখন সমষ্টিভিত্তিক সভা হ'ব পৰৱৰ্তী ভিডিঅ'ত মই জনাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আপোনালোকে সকলো ধৰণৰ ইনফৰমেশ্যন সময়মতে লাভ কৰিব। নমস্কাৰ।